Hello friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছো। তাৰ আগতে আপোনালোক সকলোৰে পৰা মই ক্ষমা বিচাৰিছো কাৰণ মই এইদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰা কাৰণটো হ'ল যে যেহেতু মোৰ কলেজ থাকে সেয়ে কিছু ভিডিঅ' দিয়াত প্ৰব্লেম হয়, গতিকে আপোনালোকে বেয়া নাপাব। ইয়াৰ লগতে এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। গতিকে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পালো। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম যে ব্লাউজত পাইপিং কেনেকৈ লগায়। আপোনালোকে এই পাইপিং যিকোনো টেইলাৰিঙৰ দোকানত পাব, গতিকে আপোনালোকে যি কালাৰৰ পাইপিং লগে এই কালাৰৰ পাইপিং কিনি আনি লগাব পাৰিব। মই ইয়াত যিহেতু গ্ৰীণ কালাৰ আছে সেয়ে গল্ডেন পাইপিং লগাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। তাৰপিছত আপোনালোকে এনেৰে পাইপিংখন যিখন পাইপিং থাকিব সেই পাইপিংখন ওলোটা ফালে ভাঁজ কৰি ল'ব। ভাঁজ কৰি লৈ আপোনালোকে যিমানখিনি উলিয়াই ৰাখিব বিচাৰে সেইখিনি হিচাপত উলিয়াই ৰাখি আপোনালোকে মেচিনত চিলাই কৰি দিব। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন।